গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিক্ৰুটমেণ্ট কমিশ্যন কৰাৰ কাৰণে কিমান লৰাৰ পইচা বাচিব নহলে আজি বোলে হেলথৰ যোৱা কালি আপোনালোকে চাওক মানুহৰ ইকনমি লখিমপুৰ মেডিকেল কলেজত এটা পৰীক্ষা হৈছিলে গ্ৰেড 4 4 লাখ লৰাই এপ্লিকেশ্যন কৰিছিলে মাত্ৰ 1 লাখ লৰাই পৰীক্ষা দিলে 30% কিয় দিব নোৱাৰিলে পৰীক্ষাটো যে লখিমপুৰত পাতিলো ধেমাজিত পাতিলো দুলিয়াজনত পাতিলো আমাৰ নামনি অসম মধ্য অসমৰ লৰাই পৰীক্ষা দিব যাব নোৱাৰিলে কাৰণ 400 500 1000 টকা লাগে এতিয়া আপোনালোকে চাওক এইখন গভৰ্ণমেণ্টে কি কৰিছে যে লৰাৰ যাতে টকা পইচা খৰচ নহয় ষ্টুডেণ্টে যাতে এবাৰতে পৰীক্ষা দিব পাৰে উই হেভ ক্লাব অল গ্ৰেড 3 পোষ্ট ইন ওৱান আমব্ৰেলা এণ্ড উই হেভ ক্লাব অল গ্ৰেড 4 পোষ্ট ইন ওৱান আমব্ৰেলা একে দিনাই পৰীক্ষা হ'ব সব ডিপাৰ্টমেণ্টৰ ফ্লাড কন্ট্ৰোল ইৰিগেশ্যন হেল্থ ফৰেষ্ট পুলিচ সব একে দিনাই পৰীক্ষা আৰু এইখিনিত আমি প্ৰায় 30,000 আমি কালি হয়তো বিত্ত বিভাগৰ যেতিয়া বাজেট দিব তাত ওলাব যে আমি 25 তাৰিখৰ ভিতৰত আমি এডভাৰটাইজ কৰিম একেলগে এটা ব্লক ৰিক্ৰুটমেণ্ট আমি 35-40,000 পাই যাম কিন্তু ইমান ডাঙৰ ৰিক্ৰুটমেণ্ট হলে কেণ্ডিডেটো 20 লাখ মান আহিব পৰীক্ষা পাতিব লাগিব হল মেনেজ কৰিব লাগিব ইনভেজিলেটৰ কৰিব লাগিব এটা ডাঙৰ উৎসৱ হ'ব ইন দ্যাট প্ৰসেস অকনমান সময় লাগিলেও গভৰ্ণমেণ্টৰ ইন্টেনশনটো কোনো কথা নাই আজি আমাৰ 10 মেৰ পৰা 10 জুনৰ ভিতৰত আমি এটা কৰ্মযোগ্য এটা এক মাহৰ অনুষ্ঠান পাতিব খুজিছো এই সময়ছোৱাৰ ভিতৰতে পুলিচত 16,000 এপইন্টমেন্ট লেটাৰ আমি ডিস্ট্ৰিবিউশন কৰিম এই সময়ছোৱাৰ ভিতৰতে আমি এডুকেশ্যন ডিপাৰ্টমেণ্টত 22,000 এপইন্টমেন্ট আমি ডিপাৰ্টমেণ্টত আমি 10,000 এপইন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউশন কৰিম এইবিলাক সব ৰেডি হৈ গল আমি ৰেডিও কৰিছো আৰু লগত পৰীক্ষাও পাতি আছো অৰ্থাৎ মোৰ যেটো টাৰ্গেট আছে 1 লাখ আমি 1 লাখত উপনীত হম আৰু এইটোৰ ওপৰত সন্দেহ কৰি থাকি লাভ নাই গোল খোৱা কাৰবাৰ কৰি থাকি লাভ নাই যত সন্দেহ কৰিব লাগে তাত কৰক যে 1.5 লাখ দিব পাৰিব নে নাই that can be a question 1 লাখত সন্দেহ কৰি লাভ নাই 1 লাখটো মই জুনত নোৱাৰিলেও জুলাইত শেষ কৰিমে এইটোতো আৰু কোনো কথা নাই আৰু আজিলৈকে পাব্লিক লাইফত যি কথা কৈছো তাৰ পৰা পিছ হুকি যোৱা নাই আৰু আমি পিছ হুকি নাযাওঁ উইল ষ্টেণ্ড বাই আৱাৰ কমিটমেণ্ট